ষ্টিঙৰ বটলত 20 টকাৰ বটলত 25 টকা লৈ আছে। ষ্টিঙৰ ওপৰত কেইদিনমান আগত ভিডিঅ' এটা বনাইছিলোঁ। সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে, 4 লাখ ভিউজ হ'ল, বহুতকেইটা শ্বেয়াৰ হ'ল, কিছুমানে কমেণ্ট দি আছে। আৰু তাতে কৈছিলোঁ 25 টকাৰ দাম কিয় লৈ আছে, 20 টকাৰ দামত 25 টকা কিয় লৈ আছে। বহুতে কৈ আছে কমপ্লেইন দিব লগা হ'লে আমি ক'ত কমপ্লেইন দিম। গতিকে আজি এইটো ভিডিঅ'ত সবিশেষ গোটেইখিনি জনাম কমপ্লেইন ক'ত দিব আপোনালোকে। অকল ষ্টিঙৰ বটলতেই যে বেছি লৈ আছে সেইটো কথা নহয়। কিছুমান ক'ল্ড ড্ৰিংকৰ ঠাণ্ডা কৰাৰ নামত চাৰ্জ লয়, 5 টকা, 10 টকা, 30 টকাৰ বটলটোত 35 টকা লয়। আৰু কিছুমানে কৈ আছে নিজে দোকান দি চাবি, তাৰপিছত গম পাবি কিমান লাভ হয়, 1 টকা 2 টকা লাভ হয় বোলে। আমি সেইটো নাজানো, আমি হৈছোঁ গ্ৰাহক। আমি MRP যিটো লিখা আছে সেইটোতহে আমি কিনি পেলাই খাম। কুলিং চাৰ্জ, কিবা চাৰ্জ আদি লগাই পেলাই দাম বঢ়াই লয়। MRP মানে হৈছে মেক্সিমাম ৰিটেইল প্ৰাইচ। মেক্সিমাম ৰিটেইল প্ৰাইচ যিমান লিখা থাকে তাতকৈ বেছি দামত দোকানীয়ে বিক্ৰী কৰিব নোৱাৰে। দাম দৰ খেলি পেলাই কম দামতো আমি কিনিব পাৰোঁ, কিন্তু MRPত যিটো লিখা আছে মেক্সিমাম ৰিটেইল প্ৰাইচ তাৰ ওপৰত ল'ব নোৱাৰে। লাগিলে সেইটো ঠাণ্ডাৰ বটলেই হওক, লাগিলে অন্য কিবাই হওক, MRP যিটো লিখা আছে সেইটোহে আমি দিব পাৰিম। আজিকালি এনে বস্তুবিলাকৰ ইমান দাম, ঔষধৰ পৰা আদি কৰি প্ৰয়োজনীয় বস্তুবিলাকৰ দাম কিমান বৃদ্ধি হৈছে আপোনালোকে গমেই পাইছে। তাৰ ওপৰত এক্সট্ৰা চাৰ্জ। কাষ্টমাৰ হৈছে ভগৱান, গতিকে ভগৱানক ঠগিব নাপায়। আৰু যাতে ঠগিব নোৱাৰে, আমাৰ দেশত আইনো আছে যে কাষ্টমাৰক, গ্ৰাহকক ঠগাব নোৱাৰে। তাৰ কাৰণে কাষ্টমাৰ প্ৰটেকশ্যন এক্ট আছে। আৰু যদি আপোনাক কোনোবাই ঠগাব খোজে, MRPতকৈ বেছি দামত লয়, www.consumerhelpline.gov.in আপুনি গৈ পেলাই কেছ ৰেজিষ্টাৰ কৰিব পাৰে। আৰু NCHৰ অধীনত থকা ট'ল ফ্ৰী নাম্বাৰটো এইটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। এইটো নম্বৰত আপোনালোকে কমপ্লেইন দিব পাৰে। বহুতে কৈ আছিলে কমপ্লেইন নম্বৰটো কি, কমপ্লেইন নম্বৰটো কি, এইটো হ'ল কমপ্লেইন নম্বৰ। অকল দাম বেছি লোৱাই নহয়, কোনোবাই যদি বেয়া বস্তু দিছে, এক্সপায়াৰী ডেট যোৱা বস্তু বিক্ৰী কৰিছে, তেনেহ'লে আপুনি কমপ্লেইন কৰিব পাৰে। আৰু কমপ্লেইন কৰাৰ সময়ত মনত ৰাখিব যে আপোনাৰ হাতত উপযুক্ত প্ৰমাণ থাকিব লাগিব। যেনেকুৱা বস্তুটো লোৱাৰ সময়ত বিলখন ল'ব লাগিব। আৰু যেতিয়া আপোনালোকে পে'মেণ্ট কৰিব তেনেহ'লে গুগল পে', ফোনপে'ৰ দ্বাৰা কৰিলে বেছি ভাল হ'ব, কাৰণ সেইটো প্ৰমাণ ৰৈ যাব হাতত আপোনালোকৰ। আৰু পাৰিলে যদি আপোনালোকে 20 টকাৰ দামত 25 টকা লোৱাটো যদি ভিডিঅ' কৰিব পাৰে তেনেহ'লে সেইটো উপযুক্ত প্ৰমাণ। অকল ষ্টিঙৰ বটলতেই যে দাম বেছি ল'লে কেছ ৰেজিষ্টাৰ কৰিব সেইটো নহয়। যিকোনো বস্তুত MRPতকৈ বেছি দাম ল'লে আপোনালোকে কেছ ৰেজিষ্টাৰ কৰিব পাৰিব। আৰু ইয়াৰ স্ক্ৰীণত দেখা পাই আছে ৱেবছাইট আৰু ফোন নম্বৰ। আৰু আজিকালি মোবাইল এপছো পায়। NCH বুলি এটা মোবাইল এপছ আছে, যিটোৰ জৰিয়তে আপুনি ৰেজিষ্টাৰ কৰি পেলাই কমপ্লেইন দিব পাৰে। প্লে' ষ্টৰত গৈ পেলাই আপোনালোকে এইটো এপছ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে, যিটোৰ দ্বাৰা আপোনালোকে ডাইৰেক্ট কমপ্লেইন দিব পাৰে। গতিকে গ্ৰাহক হিচাপেও আমাৰ কিছুমান অধিকাৰ আছে, কাৰণ আমি যিকোনো এটা বস্তু কিনিবলৈ গ'লে আমি টেক্স দি পেলাই সেইটো কিনো। গতিকে গ্ৰাহক হিচাপে আমাৰো কিছুমান অধিকাৰ আছে।